হেল্ল' ফ্ৰেণ্ডছ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গমটো পাই মই যোৰহাটত আছোঁ। তো আজি আহিছোঁ মই নিমাতী ঘাটৰ ওচৰতে থকা এখন গাঁৱলৈ। এই গাঁওখনৰ ওচৰতে এটা বহুত ধুনীয়া জেগা আছে। তো তাতে আমি খানা খাম মানে আজি। তো অলপ আগত গ'লে পাম জেগাটো। তো আৰু বহুত ধুনীয়াও হয়, ব্ৰহ্মপুত্ৰৰ একদম পাৰতে লাগি আছে জেগাটো। আজি কিন্তু বতৰটো বহুত ভাল কৰিছে, কালিৰ পৰাতো বহুত বৰষুণে দি আছিলে। তো আজি ৰ'দটো দিছে, কিন্তু গৰমটো বহুত কম এইফালে, কাৰণ ইয়াতে ওচৰত নদীটো আছে যে পূৰা বতাহ মাৰি থাকে, তো সেইটো কাৰণে গৰমটো ফিল নহয়। আৰু বেছি দূৰ নাই, অলপমান গ'লে আমাৰ ডেষ্টিনেশ্যনটো আমি পাম। এয়া মোক এবাৰ দেখাই দিছে, আপোনালোকে চাওক। ৰাস্তাটো কিন্তু বহুত ধুনীয়া। এয়া মোৰ লগত কোন কোন আহিছে চাওক, হাই কৈ দিয়া। চা মেগী পিংক মেগী, পিংক মেগী, পিংক নহয়, পাৰ্পল। পাৰ্পল মেগী। আৰু এজনী গ্ৰীণী ৰিমন। এয়া আহি গাঁৱৰ ভিতৰত সোমালোঁ। তো অলপ ৰাস্তাটো বেয়া আছে, ভাবিছিলোঁ আগলৈকে যাব নোৱাৰিম, কিন্তু ক'লে যে পাৰিম বুলি, সেইটো কাৰণে আহিলোঁ আগলৈকে। ৰাস্তাটো অলপ বেয়া আছে, সেইকাৰণে লাহে লাহে আহিব লগা হ'ল। আহকচোন চাওঁ। এয়া লাহে লাহে আগত আহি আছোঁ, কিন্তু গাড়ীখন ইয়াতে ফচিব যেন লাগিছে। মই যিটো ভাবিলোঁ সেইটোৱে হ'ল। তো গাড়ীখন অলপ ফচিলে, কিন্তু কোনো টেনশ্যন নহ'ল, কাৰণ ওচৰৰ গাঁৱৰ মানুহখিনিয়ে অলপ হেল্প কৰি দিলে। তো চাওক, আমি ভাবিছিলোঁ ঘূৰি যাম, কিন্তু ঘূৰি গ'লে এই ভিউটো জানো দেখা পালোঁ হয়। চাওকচোন আপোনালোকে, ইমান ধুনীয়া লাগিছে ভিউটো। সেইখন ব্ৰহ্মপুত্ৰ আৰু ছাইডে ছাইডে এইটো ৰাস্তা। তো আমি এই ছাইডে ছাইডে ৰাস্তাইদি আমি গৈ থাকিম আৰু আপোনালোকক দেখাম। এয়া চাওক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন জেগাখিনি। আৰু জেগাখিনি ক'ত হয়, মই একজেক্ট ক'ত হয় আপোনালোকক কৈ দিম। কেতিয়াবা এইটো চাইডে আহিলে আপোনালোকে আহিব পাৰিব। তো ৰাস্তাইদি আহোঁতে দেখিলোঁ এইকেইটা গাহৰি। তো এনেতো দেখা নাপাওঁৱেই এনেকৈ, তো দেখিলোঁ সেইকাৰণে নামি পেলাই ময়ো চালোঁ, আৰু আপোনালোককো দেখাই দিলোঁ এবাৰ। তো আহি এটা জেগা পালোঁ। তো আমি ভাবিছিলোঁ ইয়াতে খানাটো খাম, কিন্তু ইয়াতে অলপ পানী বাঢ়ি আছে বোলে, তো ইয়াতে খাব নোৱাৰিব বুলি ক'লে। সেইকাৰণে এটা বেলেগ ছাইডে যাম। এয়া চাওক, নিমাতী ঘাটৰ মেইন যিটো ফেৰী ঘাট, তো এইফালে আহি গ'লোঁ। চাওক, ফেৰী ঘাটত আহি ইমান ধুনীয়া এটা ইয়াতে নাজাৰা দেখিছোঁ চাওক। কিন্তু যিমান যি নহ'লেও আমাৰ অসমখনত কিন্তু ধুনীয়া জেগাৰ কমি একেবাৰে নাই। এয়া চাওক, মাংস, দালি, ভাত এই লৈ আহিছোঁ। তো এনেকৈ খাই দিলোঁ। মইতো খাই বহুত টেষ্ট পালোঁ, তো ইহঁতেও খাই আছে এতিয়া। ইমান ধুনীয়া টাইমত আহিছোঁ, আহিয়ে ছানছেটটো দেখা পাইছোঁ। তো মোৰ মনটোৱে ভাল লাগি গৈছে। আপোনালোকেও চাওক এবাৰ ভিউটো। চাওঁতে চাওঁতে আবেলিয়ে হৈ গ'ল। আজি কিন্তু মোৰ জেগাবিলাক চাই বহুত ভাল লাগিলে। তো আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকক দি থাকিম। তো থেংক ইউ।